টু মাই ইউটিউব চেনেল। আৰু আজি হয় 29 মাৰ্চ আৰু আমাৰ ইয়াতে এখন ষ্টেডিয়াম আছে, ডক্টৰ টিয়াও ষ্টেডিয়াম। তাত আমাৰ 10 দিনৰ কাৰণে কৰ্মশালা হৈ আছে বিহুৰ, আৰু আজি ফাইনেল। আৰু তাত মানে আজি বহুত ভাল লাগিব, আৰু আপোনালোকে চাই থাকক। গাইজ, আমি ফাইনেলি পাই গ'লো ষ্টেডিয়ামখন। এণ্ড লুক এট দিছ গাইজ। A few moments later.
এটেণ্ড কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব